নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা মিনি ব্লগলৈ। এয়া আমি দুটা কলেজৰ পৰা আহি গাঁৱতে এখন বিয়া আছে, বিয়া খাবলৈ যাবলৈ ওলাইছোঁ। এয়া লগৰ দুজনো ৰখি আছে, সিহঁতকো লগত লৈ লওঁ আৰু একেলগে বিয়া খাবলৈ যাওঁ ব'ল। এয়া আমাৰ লগৰ ভাস্কৰ আৰু আকাশকো লৈ লৈছোঁ। চাৰিটা হ'লে অলপ গহীন গম্ভীৰ হয় খোৱা বোৱা। আমাৰ দেখিছে নাই ইয়াৰ আলোচনা বিয়াত কিমান খাব। সেই যে আকাশ ল'ৰাটো গৈছে, সি মাছ নাখায়, ই পতাই গৈ আছে তাৰ মাছখন নি খাব বোলে। বহুদিন বিয়া খোৱা নাই, আজি বিয়া ঘৰত ভালকৈ দপিম। অৱশেষত আমি চাৰিও বিয়া ঘৰ পাই গ'লোহি। এয়া বিয়া ঘৰত আমি বহাস্থলীত ৰোৱাই নাই, চিধা আমি খোৱাস্থলীতে বহিছোঁহি। এয়া আমাৰ দাদাজনে আমাক দেখি ডিছ লৈ আহিলে। এই আপোনালোকে তাক চাওকচোন, ভাত দিয়াহি নাই, গোটেইখন ইফালে সিফালে চাই বিচাৰি ফুৰিছে ভাত খাবলৈ। মই তাক ক'লোঁ অলপ বহি কৰি যাওঁ, নাই সি খোৱাত ধান্দা মাৰিছে বোলে, আহিছোঁ বোলে খাবলৈহে, খায়ে যাওঁ। চম্পকে যিয়ে কওক, ভাস্কৰটো মোক বিপক্ষে নকয়। ফাইনেলি এয়া আমাৰ খানা ৰেডি। এয়া মাছ আছে, কবি ভাজি, জলকীয়া ভাজি, এতিয়া অল আইটেম আছে, যেতিয়া ৰখিবলৈতো সময় নাই। এয়া আহি আমাক সম্পূৰ্ণ ব্যঞ্জন যোগান ধৰিলেহি। এয়া খানা খাবলৈ আৰম্ভ কৰিছোঁ। খাবলৈ ধুনীয়াই হৈছে বাৰু, ভোকতো আছোঁ অলপ, পূৰা খাই দিছোঁ আৰু গোটেইকেইটাই মিলি। বহুদিন বিয়া খোৱাও নাই, মাছে ভাতে ধুনীয়াকৈ পাইছোঁ, তৃপ্তিৰে খাইছোঁ আৰু এসাঁজ। খোৱা বোৱা সামৰিলোঁ, পূৰা কাঁহী উদং কৰি খাইছোঁ। আমাৰ খাই বৈ হৈ গ'ল, কিন্তু আমাৰ সেই পৱনৰ খাই হোৱা নাই। দেখিছে থিয় হ'লেও খাইছে, মানে হাত ধোৱাৰ আগত খাই গৈছে অলপ। অৱশেষত আমাৰ খানা খাই কৰি আজৰি। এয়া খানা খোৱাৰ পিছততো চক গুটি বা তামোল খোৱাটো চবৰে অভ্যাস এটা আছে, কিন্তু মই তামোল নাখাওঁ, চক গুটিহে অকণ লৈছোঁ আৰু। তো তামোল খোৱা অকণ আমাৰ ভাজ কৰি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।